এই ভিডিঅ'টো তেওঁলোকৰ কাৰণে হয় যি নিজৰ জীৱনটো সলনি কৰিব বিচাৰে। কিমান যে এটা ডাঙৰ কথা, তুমি তোমাৰ মোবাইলত ষ্টেটাছৰ ওপৰত ষ্টেটাছ চলাই আছা আৰু এনেকুৱা কিছুমান মানুহ আছে যি তোমাৰ ষ্টেটাছ ওপৰলৈ উঠাবলৈ যি জান লগাই মেহনত কৰি আছে। কি হয় তোমাৰ প্ৰধান কাম? হোৱাটছআপ চলোৱা, টিকটক চোৱা নে পাবজি ফ্ৰী ফায়াৰ খেলা? জীৱনত যেতিয়া পইচাৰ দৰকাৰ হ'ব তেতিয়া কি কামত আহিব তোমাৰ? তুমি এডিট কৰা ডিপিখন নে তুমি লগৰীয়াৰ লগত কৰা টাইম পাছবোৰ নে তুমি মেহনত কৰিব চাকৰিটো? জানা আজিকালি য়ং জেনেৰেশ্যনৰ প্ৰধান প্ৰব্লেমটো কি হয়? যেতিয়াই কাৰোবাক সোধোঁ তোমাৰ লক্ষ্য কি, তেতিয়া কোনো সত্য কথা নজনাকৈ যিকোনো কথা কৈ দিয়ে। যেনে মই UPSC ক্লিয়াৰ কৰিম ভাবিছোঁ, মই IAS বনিম ভাবিছোঁ, মই IPS বনিম ভাবিছোঁ, মই বেংক জব কৰিম লাইক বেংক PO, মই MBBS কৰিম। বেয়া নাপাবা বন্ধু, অধিকতম ষ্টুডেণ্ট গৰু ছাগলীৰ দৰে এটাৰ পিছত এটা লাগি থাকে। আগৰজনে যি কৰিছে তাৰ ছাকচেছ দেখি তাক কপি কৰাত চব ব্যস্ত আৰু কৈ দিয়ে মই এইটো কৰিম, মই সেইটো কৰিম। কোৱাটো বহুত সহজ, কিন্তু যেনেকৈ তুমি ফাল্টু কামৰ কাৰণে সময়বোৰ নষ্ট কৰিছা ন, তাৰ ফলত তুমি বেৰোজগাৰী আৰু বেকাৰ হোৱাটো স্বাভাৱিক। তুমি অলপো উন্নতি কৰিব নোৱাৰা আজিৰ দিনত। আমি কিমান সহজে কৈ দিওঁ, ছিষ্টেমটোক ব্লেম দিওঁ, চাকৰি কম ওলাইছে, কম্পিটিশ্যন বেছি আছে। কিন্তু ভাবা সেই মানুহখিনিৰ কথা, সিহঁতৰ কম্পিটিশ্যন লেভেল কিমান হাই আছিলে যি আজি শ্ৰীমান ৰতন টাটা আৰু নৰেন্দ্ৰ মোদী নামেৰে জনাজাত হৈছে। তেওঁলোক যিটো লেভেলত আছে ন, তাত অকল এজন ব্যক্তিহে হয়। তাততো বেলেগ ব্যক্তিৰ কাৰণে 2 নম্বৰজন ব্যক্তিৰ কাৰণে কোনো স্পেচেই নাই। যদি এই মহান ব্যক্তিসকলেও বিচাৰিলেহেঁতেন তেন্তে তেওঁলোকেও ছিষ্টেমক ব্লেম দি আজি তোমালোকৰ দৰে মোবাইলত গেম খেলি থাকিব পাৰিলে হয়। আৰু আজি এই আমাৰ দেশত এই মহান ব্যক্তিসকলক দেখিব নাপালোহেঁতেন। উদাহৰণৰ কোনো কমি নাই বুজিছা বন্ধু। গুগলত গৈ চাই লোৱা, মহান ব্যক্তিৰ নাম অগণন ওলাই যাব। প্ৰতিটো ফিল্ডত মানুহে নিজৰ নাম কমাইছে আৰু শিক্ষা নোলোৱাকৈ, জ্ঞান নোলোৱাকৈ হয়তো এনেকুৱা কৰিব নোৱাৰিলে হয়। কোনোবাই ক'ব কি মাৰ্কছ অনাটোৱে সকলো হয়নি? কিমান মানুহে চাকৰি কৰি নিজৰ নাম কমাইছে? তেতিয়া সেই বন্ধুসকলক মই এইটোৱে ক'ম যে হয়, পঢ়াটোৱে সকলো নহয় চাগে, কিন্তু ভেলু মাৰ্কছৰ নহয়, জ্ঞানৰহে হয়। এনেকুৱা বহুত কম মানুহৰে হয় ভাল জ্ঞান থকাৰ পাছত মাৰ্কছ কম হোৱাৰ। সেইকাৰণে নিজৰ অধ্যয়নটোক অকল মাৰ্কছ আৰু ৰেংক নুবুজি জীৱনটো সলনি কৰাৰ এটা জৰিয়া বুলি ভাবক, তেতিয়াহে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। সেয়েহে মোৰ ভাইটি আৰু ভণ্টিসকল, নিজৰ চিন্তাধাৰা অলপ উন্নত কৰা। যি কৰা 1 মিনিট সময় ৰৈ অলপ ভাবি চোৱা আৰু সোধা নিজকে নিজেই, মই আজি যি কৰিছোঁ তাৰ কাৰণে মোৰ মাৰ আৰু দেউতাৰ নাম জিলিকি উঠিব নেকি? সঁচাকৈ মোৰ ইমানটো পঢ়াই আৰু ইমানটো জ্ঞানে দুনিয়াখনৰ লগত কম্পিটিশ্যন কৰিব পাৰিমনে? মই দেখা সপোনবোৰ পূৰা কৰিব পাৰিমনে? উত্তৰ যদি হাত আছে, এই ভিডিঅ'টো চাই আপুনি বহুত সময় নষ্টহে কৰিলে। যদি উত্তৰ নাত আছে তেন্তে ভাবি ল'বা সময় আহি গ'ল কিতাপক ভাল পোৱাৰ। যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনে পালে। ধন্যবাদ।